কাৰ্বি পাহাৰ চাবলৈ যাবানে? নাই নাযাওঁ। সকলোৰে মুখত বৰ্তমান এই উত্তৰেই শুনা পাওঁ, নহয়নে? নিশ্চয় হয়। প্ৰকৃতিক ভালপোৱা অভিনীলদাৰ নিৰ্মম হত্যা কোনে পাহৰিব কাৰ্বি পাহাৰৰ সেই অভিশপ্ত ৰাতিৰ কথা। চিঞৰি চিঞৰি কান্দিছিল দুখহীন শাস্তিৰ সন্মুখীন হৈ। সহজ সৰল বুলি ভবা কাৰ্বি ভাইৰ হিংসুক মুখলৈ চাই অসমীয়া বুলি বাৰে বাৰে কোৱাৰ পাছতো তেজেৰে বোৱাই দিছিল দাদা দুটাৰ দেহা। গভীৰ যন্ত্ৰণাত ছটফটায়ো কৰিছিল জীয়াই থকাৰ আশা। সেয়েহে হয়তো বাৰে বাৰে চিঞৰিছিল, মোক জীয়াই থাকিবলৈ দিয়ক, মই অসমীয়া। তথাপি অলৰচৰ কাৰ্বি ভাইহঁতে নিষ্প্ৰাপ প্ৰাণ দুটি এৰি নিদিলে। সন্দেহৰ ভিত্তিতেই একে অসমীয়া ভাইকে হত্যা কৰিলে। নৰখাদক ৰূপে নিজস্ব পৰিচয় দাঙি ধৰিলে। জীয়াই থাকিবলৈ সহায় বিচাৰি চিঞৰা দুটা ঝংকাৰক চিৰকাললৈ বন্ধ কৰি দিলে। পৰিকল্পিত হত্যাৰ বলতেই হওক বা স্বাৰ্থজড়িত প্ৰতিশোধৰ ফলতেই দুটা সপোনযুক্ত প্ৰাণ সপোনৰ দেশতেই ধূলি হৈ গ'ল। সপোন হৈয়ে ৰ'ল। কিন্তু এই ঘটনাৰ হেতু কাৰ্বি পাহাৰ তোমাক অৱহেলিত কৰাৰ নহয় কাম্য আমাৰ। তোমাৰ হীৰা মুকুতা ভৰা যেন গৰ্ভ সেউজবোৰে হাত বাউলি মতা সেই দৃশ্য সদায় অতুলনীয়। মাথো তোমাৰ তুলনাবিহীন ৰূপক তোমাৰ দানৱ সদৃশ পুত্ৰই কৰি তুলিছে ভয়াৱহ। তুমিয়েই কোৱাচোন বাৰু, মৃত্যুৰ কিৰিলি শুনিও কেনেদৰে যাওঁ তোমাৰ বুকুৰ মাজলৈ অলপ জিৰাওঁ বুলি। সেয়েহে নোযোৱাৰ সিদ্ধান্তই লৈছে সকলোৱে অভিনীলদাক হত্যা কৰাৰ প্ৰত্যুত্তৰ দিবলৈ, অথবা মৃত্যুৰ সম্ভাৱনা লগত লৈ।